যোৱাকালি তেজপুৰৰ পৰা কোকৰাঝাৰ কোৱাৰ্টাৰ আহি পালোঁ। আহি পাই এনেকুৱা লাগিছে 2 বছৰমান কোৱাৰ্টাৰত কোনোৱে নাছিলে জানেনে। ইমানেই অন্ধকাৰ লেতেৰা হৈ আছে। কোৱাৰ্টাৰ থকাসকলে গম পাই চাগে ইমান লেতেৰা হৈ থাকে, ক'ৰ পৰানো ইমান ধূলা মানে লেতেৰা হৈ নাজানো আৰু। আহি পায়ে গা পা ধুই কামতহে লাগি গৈছোঁ আৰু গা একদম বেয়া। তথাপিও কাম নকৰিলেতো নহ'ব, গোটেইখিনি কাম কৰিবই লাগিব। আৰু নৰসিংহ পুলি মায়ে ঘৰৰ পৰা দি পঠাইছিলে, ভাঙি থাকিলে ক'তবা লাগি, তথাপিও লগাব লাগিব। আৰু কামখিনি আগতে কৰি নল'লেও ভাল নালাগে। গোটেইখিনি কাম এয়া আগতে চাফা কৰি লৈছোঁ। ইফালে মানুহজনে বজাৰ কৰি আনিছিলে ৰাতিৰ সাজৰ কাৰণে, পাকঘৰত থৈ দিলোঁ। আৰু বাচনৰ কথা কি ক'ম, বাচনৰ পাকঘৰৰ কথাটো মানে অৱস্থা নাইকিয়া। যাওঁতেও গোটেই বাচন ধুই মেলি শুকাই থৈ যাওঁ, আহি আকৌ সেইখিনি বাচনকে ধুই লাহে লাহে বনাইছোঁ। এইবোৰ যে আদা ৰচুন পিঁয়াজ এসপ্তাহ বেছিয়ে হ'ল, বেয়া হোৱা নাই, ভালেই হৈ আছে। তাকে ধুলোঁ, খুব ধুনীয়াই হৈ আছে। আৰু আলুকেইটাও দেখিছেনে, এসপ্তাহ বেছিয়ে হ'ল, ভালেই হৈ আছে। আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে এয়া ৰান্ধি আছোঁ। একদম মানে কাহ জ্বৰ চৰ্দি তেনেকুৱা লাগিছে। লোকেল মুৰ্গী মায়ে দি পঠাইছিলে, তাকে বজাৰত গৈ কাটি মেলি আনিলে। পূৰা জালুকীয়া মানে আজি লোকেল মুৰ্গী এনেকুৱা জ্বলা বনাম, ডিঙি চৰচৰণি হৈ আছে ন, ভাল হৈ যাব। খুব জ্বলা কৰিছোঁ, আদা নহৰু একো মছলা দিয়া নাই আৰু জালুক দি। এয়া দেখিছেনে ৰাতিৰ সাজৰ কাৰণে হৈ গ'ল।